লৈ লৈছোঁ দেখিছেনে এইফালে মাছ ধৰিলে গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই চেনেল আজি আমি এফালে যাবলৈ ওলাইছোঁ দুলীয়াজানলৈ বাহঁতৰ ঘৰলৈ আৰু ভাবিলোঁ যে আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰোঁ আৰু বাকী সকলোবোৰ হৈ গ'ল ঘৰৰ কাম বন কৰি মেলি এতিয়া খাই বৈ আজৰি হৈ যাবলৈ ওলাইছোঁ তাৰমানে ৰাতিপুৱা সাজ ঘৰতে খালোঁ দুপৰীয়া সাজ বাহঁতৰ ঘৰত খামগৈ আৰু বাহঁতৰ ঘৰলৈ যাম বুলি ৰাতিপুৱাতে কেইটামান বস্তু যোগাৰ কৰিছিলোঁ আপোনালোকক দেখুৱাওঁ আচলতে ছিঙিছিলোঁ ঘৰৰ তিতা কেৰেলা নেমু আৰু আচাৰ আৰু তিতা কেৰেলা বাৰু মই নিজে লগোৱা হয় সেইটো কাৰণে নিছোঁ যে বহুত বেছি ভাল লাগিছে মানে ঘৰৰ কিবা এটা নিব পাৰিলে ভাল লাগে ন আৰু এইফালে চাওক শেৱালি ফুল সজাই থৈছোঁ আপোনালোকক মই বেকগ্ৰাউণ্ড কৰি দেখুৱাইছোঁ বাহঁতৰ ঘৰলৈ আহিলোঁ আহি চাহ তাহ খালোঁ খাই বৈ এতিয়া অকণমান পিছফালে আহিছোঁ পিছফালে পৰিৱেশটো বিৰাট ধুনীয়া বাহঁতৰ সেইটো কাৰণে বোলো অকণমান ভিডিঅ' কৰোঁ ইয়াতে কি ধুনীয়া চাওকচোন এনেকুৱা পৰিৱেশ বহুত বেছি ভাল পাওঁ আৰু বেৰীক লৈ আছে বাহঁতে আৰু মই একদম পিছফালে পূৰা মাষ্ট হাৱা খাই আছোঁ বহুত বেছি ভাল লাগিছে দেখিছেনে কিমান ধুনীয়া বতাহ মাৰিছে এইফালে মিষ্টাৰ প্ৰাঞ্জল হাজৰিকাই মাছ ধৰিছে আপোনালোকে চাওক এটাও কিন্তু মাছ পোৱা নাই দেই অঁ মাছ পাইছানে এইফালে চোৱা ঐ চোৱা মাছ পাইছা নাই পোৱা মানে সেইটো কাৰণে লাজ পাইছে কাৰণ ঘৰত মোক কৈ থৈ আহিছিলে যে একদম 2 কেজি ওজনৰ মাছ ধৰিম বুলি কিন্তু এতিয়া এটা ইমানটো মোৰ আঙুলি হাতৰো এটা মাছ ধৰিব পৰা নাই আচলতে মাছ ধৰাৰ ওচৰত বহুত বেছি কথা ক'ব নালাগে মাছবোৰে গম পাই যায় সেইটো কাৰণে মই এতিয়া ভিডিঅ' নকৰোঁ আপোনালোকক পিছত দেখুৱাম যদি মাছ পায় ইফালে একদম মাছ ধৰিবৰ কাৰণে পূৰা বৰশী দি থৈছে কিন্তু মাছ হ'লে এটাও পোৱা নাই কি টোপ দিছা আৰু এইয়া টোপ এইটো বাহঁতৰ ঘৰৰ পুখুৰী আৰু পুখুৰীৰ পাৰত চাওক নাৰিকলৰ গছ আৰু এজোপা নিম গছ বতাহো মাৰি আছে মানে খুব ধুনীয়া বাহঁতৰ ঘৰৰ পৰিৱেশটো আৰু এইজোপা কি হয় জানো হ'লে পাণ মানে কলো লাগি আছে দেখিছে মানে খুবেই ধুনীয়া পৰিৱেশটো আৰু ইয়াত চাওকচোন জিকা নে ভোল গোটেই বগাইছে আৰু লাগিও আছে আৰু পুখুৰীটো বহুত ডাঙৰ পৰিৱেশটো কিমান ধুনীয়া লাগিছে চাওকচোন নাৰিকল গছ কেইজোপাৰ সৈতে পুখুৰীটো ইমানেই বেছি মোহনীয় মানে দৃশ্যটো খুব ভাল লাগিছিল সেইকাৰণে মই আপোনালোককো অকণমান দেখুৱাইছোঁ মানে বহুত বেছি ৰিলেক্সিং হয় বহুত বেছি ভাল লাগিছে এইফালে দেখিছে হাঁহ কুকুৰা একদম পূৰা আছে কুকুৰা হাঁহ মুঠতে একদম নদন মদন আৰু পুখুৰী হাঁহ কুকুৰা এফালে নাৰিকল গছ শাক পাচলি চবেই আছে আৰু মানে পাণ জিকা গছ কলগছ এইফালে ইমান ডাঙৰ নিম গছ চবেই আছে এইফালে ডালিম এজোপাও আছে চব আছে একদম নদন বদন হৈ আছে এইয়া এইটো কলডিল জিকা ক'ত লাগি আছে বাৰু এইটো জিকা লাগি আছে চাওক এইটো জিকা ভাল লাগে ন এনেকুৱা পৰিৱেশ এইফালে আমাৰ বেৰিক জেঠাইকা লৈ আছে বেৰি এইফালে আমাৰ বাবলি হেল্ল' কৈ দিয়া হাই কৈ দিয়া বেৰি ক'ত আহিলা নো ক'ত আহিলা হা আঙুলি চুপি আছে ক'ত আহিলা বাবলি কোৱা আকৌ কিবা এটা কোৱা নোকোৱা
ভণ্টিক লগ পাই কেনেকুৱা লাগিছে ভাল লাগিছে হা ভাল লাগিছে নে কোৱা আকৌ ভাল লাগিছে ভণ্টিক লগ পাই ভাল লগা নাই নাই লগা ভাল লাগিছে কিমান দেৰি ৰখা পাছত মাছ পালা হা আধা ঘণ্টামান ৰখি মেলি এটা হ'লেও মাছ ধৰিলে মাছটো আপোনালোকক দেখুৱাম বাৰু মই ভিতৰত আছিলোঁ আৰু মানে ইয়াৰ মাছকেইটাৰ এটা কথা আছে মালিক ওচৰত থাকিলেহে মাছ উঠে দেই মালিক আহিলে লগালগ মাছ উঠিলে নহ'লে অথনি বা ৰৈ ৰৈ আমনি পাই গৈছিল কিন্তু এতিয়া এটা উঠিলে বাৰু এটা উঠাৰ পাছত এতিয়া আৰু লোভ লাগিছে আৰু উঠে নেকি বুলি আকৌ লগাই আছে পাছফালে বাৰাণ্ডাতে বহি আছিলোঁ ইমান ধুনীয়া বতাহ মাৰিছে চাওকচোন একদম মানে ভাল লাগি গৈছিল একদমেই গৰম অনুভৱ হোৱা নাছিল উল্টাই ঠাণ্ডা ঠাণ্ডাহে লাগিছিল তাৰমানে তাত পাছফালে বহি থাকিলে অকণমানো গৰম নালাগিব ইমানেই বেছি গছ গছনি আছে আমাৰ বেৰীক অকণমান শুৱাইছিলোঁ 10 মিনিটো নুশুলে এইফালে উঠিলে বেৰী উঠিলা ইমান জল্দি উঠিলা তাই উঠিলে এতিয়া আমি ভাত পানী খাওঁ তাৰপাছত অকণমান দেৰি থাকি যামগৈ আৰু বেছি দেৰি নকৰোঁ কাৰণ আজি বতৰটো বৰ ভাল নহয় সেইটো কাৰণে সোনকালে ওলাই দিয়াই ভাল হ'ব ন জেঠাই ঘৰত ভাল লাগিছেনে ভাল লাগিছে জেঠাই ঘৰত ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে এইফালে আমি ভাত খাইছো এইফালে চোৱা আকৌ হেল্ল' কেনেকুৱা বনাইছে কি খাইছা এতিয়া ঔটেঙা মাছ ঠিক আছে খাই লওঁ ভাত আজি ভিনদেউৱে বনাইছে কেনেকুৱা হৈছে মই ভাত খাইহে জনাম আৰু এইফালে আমাৰ বেৰী আৰু বাবলিয়ে খেলিছে দেখিছে এনেকৈ চাই থাকিব কৈছোঁ বায়েকে চাই আছে ভনীয়েকক এতিয়া আমি খাই লওঁ এইফালে বা ভাত বাঢ়ি আছে হেই গাইজ মাছ পালে মই একদম লৰালৰিকৈ দৌৰিকৈ আহিছোঁ আপোনালোকক দেখুৱাওঁ ৰ'ব দুটা মাছ ধৰিলে এইফালে মাছ ধৰিলে কিমান দেৰি পাছত পালা এইটো এটা ডাঙৰ মাছ পালে দেই আপোনালোকক দেখাইছোঁ মাছটো দেখো এইটো কি মাছ ৰৌ মাছ এইফালে আমাৰ বেৰী জেঠাইকৰ লগত এইফালে আৰু এইবিলাক চাওক ভোল ছিঙিছে তাৰপাছত আৰু মই ভাবিছোঁ এইজোপা দেখিছে হেৰি মাছ পালে চব সপ্তাহ আহিব পাৰিম ন এইটো কি হয় তেজপাতৰ গছ হয় তেজপাতো লৈ যাম কেইখিলামান সেয়া আৰু এইবিলাকে কৰি আছোঁ আৰু এইটো কুহি আৰু আমাৰ বাবলি এইফালে কি কৰিছা বাবলি কি কৰিছা কাম কৰিছা এইফালে দেখিছে তাই আমাৰ বাবলিয়ে এইবোৰ ৰুইছে কিমান হৈছে এইফালে ভোলো ছিঙিলোঁ মানে মই নাই ছিঙা বায়ে ছিঙিলে এইটো কি মাছ হয় ৱাও এইটো উঠালে আৰু এটা এইটো 3 নম্বৰ ভাড়া ঘৰ হয় দেই বাইদেউ হেল্ল' কৈ দিয়ক ফুল নিবলৈ আহিছোঁ বাইদেউ ঘৰলৈ ভাড়া ঘৰলৈ
এফালে ফুল লৈ আছো দেখিছে লৈ লৈছো দেখিছেনে আৰু এইখিনি মোৰ বাৰ ফুল অকমান মই ৰেকৰ্ড কৰিলো বহুত বেছি ৰেকৰ্ড নাই কৰা মানে সময়ো নাছিল আসলতে কথা সটা পাই থাকিলে কেনেকৈ সময় যায়গে গমেই নাপাওঁ আৰু মই ফুল বহুত বেছি ভাল পাওঁ প্ৰথমতে মানে ফুল কি আছে হেতুৱে চাওঁ যদি মোৰ ওচৰত কিবা ফুল নাই হে ফুলখিনি মুঠতে কালেকশ্যন কৰিব লাগে বাৰ পৰা কিবা কিবি আনিলো আৰু হে আপোনালোকক অকমান দেখুৱাইছো তাৰ ওচৰত থকা ফুলখিনি আপোনালোকে বৰ ফুল ভাল পায়নে আৰু কৰবাত ফুৰিবলৈ গ'লে ফুল লৈ আনেনে ঘৰলৈ জনাব আমি যাবলৈ ওলাইছো আৰু এইফালে বেৰি ঠিক আছে আমি গৈ লওঁ গৈ পাই আপোনালোকৰ লগত কথা পাতিম ঘৰত গৈ এতিয়া আমি গৈ থাকো এইফালে আমাৰ বেৰি বাই বাই সাবস্ক্ৰাইব কৰিব ওকে বাই বাই আৰু আমি ঘৰলৈ আহিলো এইকেইটা মাছ অথনিতে দেখাইছিলো এই দুটা মাছ আমি লৈ আহিলো আৰু একদম ফ্ৰেছ মাছ এতিয়া কাটিম খাম আৰু মজা লাগিব এয়া গিফ্ট পালো আজি পূজাৰ গিফ্ট বায়ে দিলে এই দুটা কুৰ্তি আৰু এয়া আমাৰ বেৰি কাৰণে বৰ্তাক বৰমাকে দিছে বহুত ধুনীয়া কাপোৰযোৰ পিন্ধিলে এনো দেখিবই সেইটো কাৰণে মই খুলি নেদেখাওঁ এতিয়া ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই এনেকৈ সামৰণি মাৰিছোঁ আজি আৰু বিশেষ দেখাবলগীয়া একো নাই আপোনালোকে যদিহে আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ বাই বাই